আজি হেনো মোৰ ডাউনলোড ডে মানে জন্মদিন 18 নৱেম্বৰ সেই শক্তি সামৰ্থ অনুসৰি এইবাৰ অকণমান ব্যতিক্ৰমী ধৰণে জন্মদিন উদযাপন কৰোঁ বুলি ওলালোঁ আৰু যিহেতু বিশেষ দিন বিশেষভাৱে অকণমান পালন কৰিম বুলি ওলালোঁ আৰু গৈ থাকোঁতে হঠাৎ মোৰ মন পৰি গ'ল সৰুতে লিখা সেই জীৱনৰ লক্ষ্য নামৰ ৰচনাখনলৈকে যিমানে ডাঙৰ হৈ গৈ আছোঁ সেই ৰচনাখনৰ বঠা নোহোৱা নামখনৰ নিচিনাহে হৈ গৈ আছে নেকি জীৱনৰ প্ৰকৃত লক্ষ্যৰ সন্দৰ্ভত ভিন্নজনৰ ভিন্ন মতবাদ যদিও ইয়াৰ সঠিক তথ্য নিজৰ মনটোৰ মাজত পোৱা যায় আৰু বৰ্তমানলৈকে জানিব পৰা নাই যদিও প্ৰচেষ্টা চলি আছে বাৰু আগলৈ বহুত বেছি কৰিব পৰা নাই যদিও এয়া মাত্ৰ এটা সৰু প্ৰচেষ্টাহে আৰু মই বহুত বেছি আজি সুখ অনুভৱ কৰিছোঁ ফেঞ্চি ৰেষ্টুৰেণ্ট এখন গৈ খোৱাটো প্ৰায় হৈয়ে থাকে কিন্তু আজি জন্মদিন বুলি অকণমান এনেকুৱা কৰি মৰম বিলাব পাই কিমান যে সুখী অনুভৱ কৰিছোঁ আপোনালোকক হয়তো মই ভাষাৰে বুজাব নোৱাৰিম ৰাস্তাৰে গৈ থাকোঁতে আকৌ দাহিবাৰাকে তাৰমানে চিঞৰি মাতিলে বহুত দিন দেখাই নাই দেখোন আপোনাক ভালে আছেনে সেইকাৰণে সিহঁতে অকণমান খবৰ ল'ব ইয়াতে সোমাই গম পালোঁ সিহঁতেও ভালে আছে দিয়ক তাৰ পাছতে আগমন হ'ল হেনো ফেঞ্চি বজাৰৰ সেই জনপ্ৰিয় গলিটোলৈ যিটো সকলোৰে প্ৰিয় আৰু মোৰো প্ৰিয় ফুলবিলাক দেখি মোৰ ফুল পাগলো মনটো অকলে দোকান এখনকে খুলি নলয় কিয় দিন ভোমোৰা নিচিনা ভিন ভিনাই ফুৰিব পাৰিবি ফুলৰ মাজত এইপিনে আকৌ ঘৰত সোমাই হিন্দী চিৰিয়েলৰ নিচিনা চকু কপালত উঠিল নে কপাল চকুত উঠিল ধৰিব নোৱাৰিল মালতী হেনো বহু বছৰ ধৰি ধন সঞ্চয় কৰি ৰখা চিলিণ্ডাৰটো একে কোবাই ভাঙি মোৰ কাৰণে ক্ৰীমযুক্ত কেক এটা যোগাৰ কৰিলে মালতীৰ এই প্ৰচেষ্টাক শলাগ লৈ তাইৰ নামটো আমাৰ ঘৰৰ ঐতিহাসিক কিছু কথাত সোণালী আখৰেৰে লিখি ৰখা হ'ব আৰু এইপিনে মালতীয়ে মোৰ কাৰণে গিফ্ট এটা আনিছে আমাৰি কেক পাগলো দিদি কেক কে পিছে পাৰি হুই হে আৰু মালতী শব্দটোৰ অৰ্থ চাগে আপোনালোকে বহুতে নাজানে মালতী শব্দটোৰ অৰ্থ হ'ল খোৱা বোৱাৰ লগত জড়িত মানে তাই এতিয়া শুকোৱা নহয় যেনেকুৱা কৰি সকলো উজ্জ্বল বস্তুৱে সোণ নহয় আৰু আজিৰ এই সোণালী উপহাৰটিৰ সৈতে সোণালী দিনটোৰো সামৰণি মাৰিলোঁ বাই বাই